হাই ফ্ৰেণ্ডছ, ঘৰত যদি এডাল নেমু গছ থাকে আৰু যদি 4-5ডাল জলকীয়াৰ গছ থাকে, তেতিয়া আপুনি 4-5 মাহ পৰ্যন্ত বজাৰৰ পৰা নিকিনাকৈ খাব পাৰে। ঘৰত এনে থকা সময়খিনি যদি তেনেকুৱা এডাল নেমু আৰু যদি 4-5ডাল জলকীয়া আপুনি লগাই থয়, তেতিয়া কি হ'ব পাৰে চাওঁ আহক। চলো নেমু গছ চাওঁ। ৰেম্বো आ जाओ। এয়া ৰেম্বো আহি গ'ল মোৰ লগে লগে প্ৰটেকশ্যন দিবৰ কাৰণে। ৰেম্বো, এতিয়া আমি নেমু গছ চাম। এইডাল নেমু চাওক, এইবিলাক খোৱা মানুহৰ অভাৱত গোটেই পকি গৈছে আৰু বহুত আছিলে। আজি 4-5 মাহ খোৱাৰ পিছতো শেষ কৰিব পৰা নাই এইডাল নেমু। কিমান লাগি আছে চাওক এইবিলাক। সেইপিনে চাওক আৰু দেখাব ৰ'ব। এইবিলাক চাওক, নেমুৱে নেমু। এইবিলাক খাব নোৱাৰি পচি গৈছে। এইবিলাক চাওক, ইমান নেমু এতিয়াও লাগি আছে চাওক। এইটো নেমু চাওক, গছতে এনেকৈ পচি গৈছে খোৱা মানুহৰ অভাৱত। এখন ঘৰৰ মানুহে এডাল নেমু শেষ কৰিব পৰা নাই। এইবিলাক চাওক, এইবিলাক সৰি গৈছে দেখিছে। ৰেম্বো ৰেম্বো আজা। আকৌ আহক, আপোনালোকক দেখুৱাই আছো এতিয়া জলকীয়াৰ গছ। ৰেম্বো কাম। এইবাৰ দেখাম জলকীয়া। ঢেৰ জলকীয়া আছিলে, কিন্তু খাই খাই শেষ হৈছে বাৰু। তথাপিতো চাব, এডাল জলকীয়াৰ পৰা এইয়া চাওক কিমান লাগিছে। এখন ঘৰৰ মানুহে এডাল জলকীয়া শেষ কৰিব পৰা নাই, কি আচৰিত কথা। চাওক, পকি পকি সৰি গৈছে, খোৱা মানুহ নাই। খোৱা মানুহ মানে শেষ কৰিব নোৱাৰে আপুনি এডাল জলকীয়া। চাওক, সেইপিনেও আছে জলকীয়া, কিমান লাগিছে। আগতে আকৌ আছিলে বহুত, কিন্তু খাই খাই শেষ হৈছে আৰু পকি পকি সৰি গ'ল বহুত জলকীয়া। এনেকৈ জলকীয়া আছে। আকৌ এডাল গছ দেখুওৱা হওক আপোনালোকক। ৰেম্বো ওলাই আহিব, সেইকাৰণে তাক ভিতৰত থৈ দিছো। থাক, এতিয়া মই ওপৰত উঠিব লাগিব। এইডাল জলকীয়া চাওক কেনেকৈ লাগে দেখিছে, থোপা থুপি লাগে। সাধাৰণতে এডাল ঠানিৰ পৰা এটা লাগে, ইয়াত কিন্তু থোপা থোপা জলকীয়া লাগে। এডাল সম্পূৰ্ণ বেলেগ প্ৰজাতিৰ হয়। এডাল চাওক পকি গৈছে এডাল। এইডালো আছে, এডাল বেলেগ। এইডালত কিন্তু এটা এটা লাগিছে চাওক। এইডাল আকৌ এডাল গছ দেখাও আহক। এইডাল অলপ বেলেগ ধৰণৰ, এইডাল বেলেগ জাতৰ গছ। এইটো চাওক, এইটো কাজলী জলকীয়া, কজলা কজলা কালাৰৰ হয়। এইবোৰ পকি আছে চাওক।
দেখিছে এডাল পাণ গছত পাণ দিছোঁ গতিকে আপোনালোকে দেখিলে যদি আপোনালোকে এনে থকা সময়ত যদি এডাল নেমু বা 4-5ডাল জলকীয়া লগায় তেনেহ'লে নিজৰ ঘৰৰ বস্তু ঘৰতে খাব পাব বাই বাই ধন্যবাদ